গাইজ নাম মানে একদম এটি মানে সেই বৰা চাহ কৰি একদম চব বস্তু উলিয়াই আছে দেখুৱা আছে মানে কেমেৰা আগত ওলাবলৈ ভয় পাই একদম চাৰখন গুচি থাকে গাইজ একদম খানা খোৱা বস্তু উলিয়াই আছোঁ তো এতিয়া আমি লোকেশ্যনলৈ যাম যোনটোখন আমি খানা খাম মানে ভিডিঅ'টো চাই থাকক আৰু মোৰ চবলৈকে শুভেচ্ছা লৈ নাম গাইজ একদম খানা খোৱা লোকেশ্যনত যাওঁ একদম দেখুৱা দেখোন চাই থাকক নাম কোৱা তো ধুনীয়াকৈ গোটেইকেইটা একদম লোকেশ্যনত যাওঁ বৈ গাইজ একদম ধৰি লৈছোঁ ইও ধৰিছে একদম গোৱা আছে আমাৰ লোকেশ্যনত একদম পোৱা লোকেশ্যনত পিছত একদম হেৰিছে ব্ৰইলাৰ চইলাৰ লৈ আহিছে একদম পোৱা ধামাকা আজি পোৱা ধামাকা পাৰ্টি ভিডিঅ' ষ্টাৰ্ট কৰাই নাই এতিয়ালৈকে ইণ্ট্ৰ' দিয়াই নাই ইণ্ট্ৰ'টো দিম পিছতকৈ একদম চাই বুলিয়ে কৈছোঁ আৰু কৈছোঁ ন কিবা এটা কৈ দে তহঁতি চিঞৰ এটা মাৰি দে গাই একদম পথাৰত খাইছোঁ দেই একদম গাঁৱলীয়া একদম হেৰি গাঁৱলীয়া খানা এইটো গাঁৱলীয়া খানা গাঁৱলীয়া খানা খাইছোঁ গাইছ একদম ভিডিঅ'টো কণ্টিনিউ চাই থাকক আজি নতুন মানুহ চবলৈকে শুভেচ্ছা জনালোঁ আৰু হা দুদিনমান দেৰি হ'ব আৰু পিছত কম এইটো যিটো কথা ক'ম পিছতকৈ কমেই নাম চাই থাকক লোকেশ্যনত তাৰপৰা লগ পাম এই গাইছ আমাৰ আজি নতুন ভিডিঅ' সকলোকে চলাই আছে আজি মানে ভিডিঅ'টো বেলেগ ধামাকা হ'বলৈ গৈ আছে আৰু আজি 1 জানুৱাৰী চবেই গমেই পায় সকলোকে মোৰ ফালৰ পৰা একদম শুভেচ্ছা জনালোঁ আৰু তোমালোকে একদম যিবোৰ মানে আশা চাকা কৰিছা আগৰ বছৰটো বাদ দিয়া যিবোৰ ভুল কৰিছা একদম নতুন বছৰ এতিয়া ধুনীয়াকৈ একদম হেৰি কৰা আৰু এতিয়া আৰু এটা 1 জানুৱাৰী বুলি ৰিকুৱেষ্ট এটা কৰিছোঁ এণ্ড মোক জল্দি 1K কৰি দিয়া ফুল এনজয় আৰু আজি খানা একদম খানাটো আমাৰ কি হয় নাজানো একদম খানা চানা গোটেইকেইটা একদম লৈ গৈছে একদম আমি মানে ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে হেৰি পৰা মানে য'ত মানে আমি খাম মানে তাৰপৰা ভিডিঅ'টো আমি ঘৰৰ পৰা বনাব নোৱাৰিলোঁ মানে মই গাইজ একদম লোকেশ্যন ডাইৰেক্ট আহি পাই গৈছোঁ ইয়াৰ একদম গোটেইগাল লৈ গৈছে আমি ঢিপটোত খাইছোঁ সেইফালেও খাই আছোঁ নেদেখে এতিয়া এইগাল গোটেইগাল ৰখি গৈছে আৰু আহিবলৈ আছে দেখুৱা থাকিব গাইজ একদম তাৰপৰা আকৌ গুচোৱা গৈছে মানে এতিয়া মানে এইবোৰ কিবা কিবি আনিলোঁ কটাই নানিলোৱে কাটিবলৈ কটাই নানিলে হাতে কাটিব লাগিব নেকি হাতটো কাটিব নোৱাৰোঁ এই আজি বস্তুৰ নাম এটা কওঁ আজি বস্তুৰ নাম কিবা কিবি চাই থাকক একদম ধামাকা আজি দেই আজি 1 জানুৱাৰী চবলৈকে শুভেচ্ছা জনালোঁ আৰু তাৰপৰা একদম বহুত ধামাকা ব্লগ আৰু আজিয়ে কৈছোঁ প্ৰেংক ভিডিঅ' এণ্ড ৰ'জ ভিডিঅ' আহিব মানে কৰিবলৈ চেষ্টা কৰিম আৰু মোক জল্দি 1K কৰি দিয়ে সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ আৰু একো ৰিকুৱেষ্ট কৰা নাই আৰু তোমালোকে একদম আজি 1 জানুৱাৰীক খোৱা ধুনীয়াকৈ পাৰ্টি কৰা একদম ফুল এনজয় আৰু ভিডিঅ'টো চাই থকা একদম আমাৰ এতিয়া আহি গৈছে একদম মাংস চাংস লৈ গোটেইগাল লৈ কটাই আনিলি নাই কিবা এটা কৈ দে কেনেকুৱা লাগিছে চবকে কৈ দে খাবলৈ কওঁ চবকে খাবা একদম এতিয়া আমি মানে কৈ আছোঁ আৰু আছে আমাৰ লগত আৰু বহুতে বহুত ধামাকা দি ভিডিঅ' একদম কৰ দেই কৰ ভালকৈ কৰ গাইজ আমি পানী নিবলৈ আহিছোঁ মানে এটা ঘৰ মানে যোনটো ঘৰ পৰা ওলাই আহিছোঁ এটা ঘৰ আকৌ পানী আনিবলৈ লাগিব ঘূৰি ফুৰাই হ'ব মানে তই কাৰ ভালকৈ কৰ বেয়াকৈ নবনাবি গাইজ নাম মানে পানীটো নি লওঁ প্ৰথমত তাৰপৰা লগ পাই আছোঁ তেহেঁতৰ ঘৰত লগ পাই আছোঁ এটা সোমাই গ'লে এটা ঘৰত সোমাই গৈছোঁ গাইজ আৰু এটাক লগ পাইছোঁ হয়তো দেখি চিনিয়ে পাইছোঁ গৌতম আৰু এইফালে পানী লৈছে তাত গৈ লগ পাই আছোঁ ডাইৰেক্ট এটা ভিডিঅ'টো তাত মানে গৈ কেমেৰা অন কৰিছিলোঁ আৰু চাই কণ্টিনিউ ভিডিঅ' একদম পালালি তই এতিয়া পিত গৰু ভিতৰত নে ধৰিলে গাইজ ডেকটো লৈ আহিছোঁ ডেক কাৰ অকণ জানো গোটেই খাইছে নাই দে বুলি যাওঁ বনাম আৰু খানাটোৰ নাম গম পাইছ নাই জগজং খানা চিনি পাইছা মানে গৈ লওঁ খানাত গাইজ একদম আলু চালু কাটি একদম ধুনীয়াকৈ একদম ইজনা ওলাইছিলে কাটিছে মইতো একো কামেই নকৰোঁ একদম কাম মই খাম হয় নাই খোৱা মানে একদম ধুনীয়াকৈ উঠিছে নাই ধুনীয়াকৈ একদম আনিছোঁ এইবোৰ এইটো যে পকজ্বলা মছলা একদম দেখুৱাচোন বহুত ধুনীয়া ধুই আছে গোটেইগাল দেখুৱাই থাকিম চাই থাকক এইগাল এইফালে কাটিছে এইফালে জুই জ্বলাইছে কি জ্বলাইছে নিজে নাজানো মই আৰু এইফালে আমাৰ কাম কৰিছে হয়নে কোৱা আকৌ আমাৰ এই মাঘৰ বিহু গাইজ আমাৰ ইয়াত মানে কিবা এটা বনাইছে মানে সদায় প্ৰতি বছৰে মানে প্ৰতি বছৰ পুৰস্কাৰো পায় দেখুৱাম এইটো মই একদম 13 তাৰিখে দেখুৱামি একদম বহুত তাবাহী বহুত ধুনীয়া এতিয়া বনাই আছে বুলি কৈছে বনাই আছে হোৱা কাৰণে গাইজ আমাৰ ব্ৰইলাৰ চইলাৰ একদম গুচাই আছে লিখা নাই একদম গোটেই ব্ৰইলাৰ চইলাৰ গুচাই আছে খালী কৰি দিছোঁ একদম ইয়াক আজি কেনেকুৱা লাগিছে আজি ভিউজটো কি ক'ম ভোজ বুলি ক'লে আজি আমি লগৰকেইটাই এইটো দেখিছে ব্ৰইলাৰ গুচাইছোঁ ইয়াৰ পিছত চাব আপুনি খাব লাগে আৰু কি বন্ধ কি হয় গমেই পোৱা তেতিয়া গম পালোঁ হয় নাই গৰম বেছি পৰিছে অঁ আৰু তাকোতো দেখিছে আৰু 1 জানুৱাৰী বুলি আমি ইয়াক খাবলৈ ওলাইছো হয় আৰু মোৰ ফালৰ পৰা সকলোকে দোস্ত হেপী নিউ ইয়েৰ এতিয়া নতুন বছৰটো একদম ফুল টাবাই এনজয় কৰা আৰু
আশা কৰোঁ ন চবৰে দিনবোৰ ভাল হওক আৰু গাইছ একদম এতিয়া মানে একদম হাবিলে আহিছোঁ দেখিছে ইয়াৰ দুটাই দা চা লৈ আহিছে কেলৈ আহিছে নাজানো মই একদম এতিয়া আমাক খৰিছোঁ ঐ যদি বাঁহ চৌ ওলাইছ নি ঐ কাট গাইছ একদম বাঁহ চুকিবলৈ আহিছে মানে খৰিছোঁ নাই ন চুকুৰি ল'ব লাগে আৰু আমাৰ হাঁহ চুকিব বোলে এইফালে পোৱা ন তইতো হেৰি চবৰে ভাল গাইছ আৰু এইফালে আমাৰ এইফালে নাকাটিবি ঐ কিবা কিবি আছে এইফালে গাইছ এইফালে কিবা কিবি আছে মানে আছে আপোনাৰ জানো এই বাটে যোৱা খালি একজনে বুলি খাওঁ নিদিলে হয় আকৌ নতুন বছৰ হ'ব খাওঁ নিদিব আকৌ আপোনালোকে দেই একদম দিছে একদম গমাই এটা পাগল লাগি যাম জবজন খানা তেনেকুৱাই চলিব গাই এজনৰ আহি খানা খৰি পাই গৈছোঁ একদম ধুনীয়াকৈ নাই খৰি নে খৰি যদি পটকে খৰিটো নাই তাৰপৰা মই নিম ন ঘূৰি চুৰি লৈ লৈছে গাইছ একদম ধুনীয়াকৈ ঘূৰি চুৰি লৈ লৈছে এই জপনাখনকে উঠালো নি পাব্লিকবিলাক লেখাওৱে ধুনীয়াকৈ একদম খৰি চৰি লৈ লৈছোঁ গোটেইকৈ আৰু এনেও খৰি লাগিব অকণমানে খৰি কিক যাওঁ বনা আকৌ এই খানা মই বনাম ৰ খানা মই বনাম ঐ মই বনাম গাইছ কি হ'ব গম নাপাওঁ একদম মানে আমাৰ এতিয়া ব্ৰইলাৰ কটা ওচৰত আহিছোঁ ব্ৰইলাৰ কটাটো চাল চলিছে আমাৰ তিনিটা বহি ধুনীয়াকৈ একদম মাংস কাটি আছে দেখিছে একদম পাগলকেইটা এইকেইটা গাইছ আৰু ইয়াৰ এটা মানে য'ত আমি খাইছোঁ তাৰ এটা ভিউ এটা চেক কৰিলা মানে চেনিমেটিক এটা চেক কৰিলা ইয়াত দেখিছে গাইছ একদম পাগল একদম সেই ব্ৰইলাৰ ঠেং পুৰি আছে খাবলৈ কিহৰ লগত খাই নাজানো দেই একদম ঠেং পুৰি আছে খালি পাগলবোৰ গোটেইগাল আমাৰ গোটেইগাল পাগলে খানা খাইছোঁ আজি গোটেইগাল একদম ভিডিঅ'টো চাই থকা একদম আৰু এতিয়া একদম ফূৰ্তি আৰু ফালি দিয়া ধুনীয়াকৈ বজোৱা নাম চাই থকা ভিডিঅ'টো এণ্ড লাগে 1 minute 37 গাইছ একদম আলু চালু ইয়াৰ একদম বনাই কবি চনা কবি একদম এতিয়া দি লওঁ এতিয়া মানে ভাত বনাই আছে ভাতটো চালকে বনাই শুনো নেকি একদম পোৱা একদম হেভি একদম ভিডিঅ'টো চাই থকা কোৱাত ধামাকা ফাইনেলি গাইছ একদম ভাত চাত হৈ গ'ল ভাত কিহত থৈছে দেখিছে নাই একদম বাল্টিং একদম এতিয়া মাংস আমাৰ বনাই আছে মাংস কেনেকুৱা হ'ব মজা হ'ব মজা ফেণ্টাষ্টিক গাইছ একদম মাংস চাংস বনাই আছে কেনেকুৱা হয় নাজানো একদম পোৱাত ধামাকা মাংস চাংস বনাই থকা তাৰপৰা খালি মোক মাতি দিবি দেই গাইছ একদম মানে মাংস চাংস হৈ গৈছে মাংসখন চাবলৈ আহিছোঁ মানে ভিডিঅ' কৰিবলৈ মাংস ৰং চকবি মজা লাগিছে এই বনাইছে কেনে একদম ধুনীয়াকৈ খাব লাগে গাইছ একদম এনেই পিঁয়াজ পি দিছোঁ দেই মই যা গাই একদম চাহ থকা ভিডিঅ'টো একদম ধামাকা আৰু আমাৰ তাত খামেই আমাৰ ইয়াত খাই পিনে আমাৰ ঘৰত আছেগৈ খাবলৈ ঘৰত একদম ঘৰত মানে ইয়াত খাই লওঁ তাৰপৰা ঘৰত দেখুৱামগৈ কি খানা হৈছে বা তাত আমাৰ কাৰণ আমাৰ বেলেগকৈ খানা আছে গম নাপাওঁ কি হ'ব মানে তাই বুলি খাবগৈ লাগিব A few moments গাইছ দা বহুত দিয়া মই একদম ভাত চাত হৈ গৈছে একদম খাবলৈ বহিলোঁ এতিয়া মানে ঘৰত উলিয়াইছে তাৰপৰা ভাতটো একদম খাই লওঁ লগালগ ভাতটো দেখুৱাম বাৰু মিলি আছে ভাত চাত হৈ গৈছে ফাইনেলি এই ভাত হ'ল নেকি গোটেইকাল হ'ল উলিয়া জল্দি উলিয়া ভাতটো উলিয়াই লওক তাৰপৰা A few moments later একদম ভাত চাত দি দিছে গাইছ ন ভাতটো দে বহুত দিয়া মই ভাতটো বৈ লৈছোঁ ভাতটো খাই লওঁ খাই দিয়া অকণমান খাই দিয়া এই বাবু খাই দিয়া বাবু খোৱা আৰু অকণমান গাইছ মজা লাগিছে একদম ভাতটো খাই লওঁ তাৰপৰা লগ পাইছোঁ খাওঁতে এটাক দেখিছোঁ এটা গোটেই বালিং লৈ ভৰাই দিছে গাইছ একশত খাই দে গাছ খাই আছে গোটেই পাঘৰ ৰকমে গোটেইটো আমাৰ ৰান্ধনি দেখুৱাই দে ভালকে ৰান্ধনি দেখিছে কেনেকুৱা লাগিছে minute 37 seconds later গাইছ ন খানা চাহ খাই মেলি আহিলোঁ হাত ধুবলৈকে পানী চানী নাই গোটেইগালে খাই বৈ গুচি গ'ল পপিয়াগালে তই দিবগে তলখন নহয় জানো मजा आया আৰু এতিয়া গাইছ সৈতে এতিয়া বাল্টিঙত খাইছে দেখিবি ভিডিঅ'টো একদম বাল্টিঙত খাইছে কৈছে নাই
ঐ তোৰ আহিলি যে নানাচ নি 2,000 years later. গাইছ আকৌ একদম হাত চাত ধুই 1300 পৰা আকৌ আহিব লগা মানে একেটা জেগালৈ বহুতবাৰ আহিব লগা হৈছে মানে খাই বৈ গ'লো হাত চাত ধুলোগে এন এইবোৰ কেহাই চাই চব থাকি গ'ল এটা চব হেৰা গ'ল একদম এতিয়া বিচাৰি ফুৰিছে ঐ পাল নেকি পাবি বিচাৰ ঐ যাবা গাইছ পুৱা নাচিলেও তাৰ মজা লাগি গ'ল নাচিলে আমাৰ এডোখৰ তাতে খানা চানা আছে এডোখৰটো খামগৈ চাগে দেই নাজানো খালেতো ভিডিঅ' একদম শ্বুট কৰিমেই এনেও এই চবকে হেপী নিউ ইয়াৰ আৰু আজি ভিডিঅ'তে ইমানে এণ্ড কৰিছে ভিডিঅ' যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইবটো কৰি দিয়া আৰু একদম লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিয়া মোক একদম 1K জল্দি কৰাই দিয়া তাৰপৰা একদম ক'লৈ যাম ভিডিঅ'ত দেখুৱাই দিম ক'লৈ যাম মানে 1K হোৱা মাত্ৰক আজিলৈ বাবাই নেক্সট ভিডিঅ'ত লগ পাম একদম বিন্দাছ থাকা এণ্ড সুখত থাকা